খাওয়ার ব্যস্ত একদম মুড়া লাগিয়েছে মানে একদম মুড়া লাগিয়েছে মানে খাওয়ার ব্যস্ত একদম মাল নাই দি 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 তই তো মুড দেখি চাও না তই দেখা পাইছে না আমার মই দেখা নাই আজি অলপমান দেৰি হ'ল আহাত ইফতাৰ কৰিলোঁ অলপমান এতিয়া ফুৰি আহোঁ বোলে হাৱা বতাহ খাওঁ পুৰা গধূলি অলপ বাহিৰত যাওঁ কি সুন্দৰ পৰিৱেশ এইটো আমাৰ কোম্পানী হয় সেইটো যে দেখি আছা আৰু অলপমান ফুৰি আহোঁ কি সুন্দৰ পৰিৱেশ ন দোষ হাৱা বতাহ খাব আহিলোঁ আৰু ক'ত যাম মজা বতাহ দি আছে মজা বতাহ দি আছে অলপ কিনো বনাওঁ আজি ব্লগটো বনাই এনেকুৱাই আৰু অলপ মানে দেৰি হ'ল কাৰণে আজি ব্লগটো বনোৱা নহ'ল এনে জাষ্ট অলপ দেখাইছোঁ গাঁৱত থাকিলেও হয় ঈদ ফিল্ডত আহিলোঁ ঈদ হাৱা এটা আহিলৈ ঈদ আহিল ৰোজা কেতিয়া মানে কেতিয়া শেষ হ'ব কেতিয়া হ'ব ঈদ কেতিয়া আহে এটা মানে ঈদৰ ফিলেই নাই এটা ঈদে নালাগে ঈদ আছে নে কি আছে ঈদে আৰু কেলেণ্ডাৰত লেখা মানে সেয়াই আৰু তাতে এটা একো ফিল নাই আৰু আমি বৰ্তমান পেট্ৰল পাম্প পালোঁ আহি পেট্ৰল পাম্পৰ নাম হৈছে নাৰায়ণ ফাৰ্ষ্ট শুনিছোঁ নাৰায়ণ পেট্ৰল পাম্প থাকে ইণ্ডিয়ান পেট্ৰল পাম্প হয় না ভাৰত পেট্ৰল পাম্প এটা দেখোন নাৰায়ণ পেট্ৰল পাম্প বুলি আছে পুৰা একদম হাৱা বতাহ পুৰা ফ্ৰেছ হাৱা বতাহ এই গছ গছনি ইমান নাই মানে এইবিলাক চব সাগৰৰ বতাহ আহি থাকে দোষ তোৰ মন মাৰি আহি আছে আজি এইটো ঘৰ বনালা নতুনকৈ না এটা ৰড আছে নাই কি আছে ৰড নাই এইটো বনাব মই দেখা পাইছোঁ এইটো আমাৰ কাৰণে বনাইছোঁ এইটো আমাৰ কাৰণে আমি বিয়া পাতিম এটা মানে আমি বিয়া পাতিম আপি নহয় তিৰি তিৰি নেকি তিৰি নহয় বোৱাৰী লাভাৰ ক'তনো যাম কি কৰিম এনেই সূতা আহিছোঁ আৰু একো নাখালেও নহয় চিপা কাচিত গালোঁ হয় জুচ 2 গিলাচমান মাৰিলে ভাল লাগিলে হয় আধা বাৰ ওলাবি শুনিছা আধা বাৰ 3টা 6টা ওলাবি তাতে ইফতাৰ কৰিম পুৰা জুচ মাৰি দিম ইয়াত বোলে মাইকী মখাই দেখা পায় গধূলি এটা আপিও নাহে মাইকী লাগে আহে গধূলি বুলি আপি চাপি আহিলে ভাল লাগে আৰু চাই পেলাই ন মাতবা নলিও কিবা এটা চাই ভাল লাগে এই যে আহে দেখোন গোটেই তিৰি মুখ আহে গধূলি এই দোকানখনত মানে আমাৰ লোক কেইটামান আছে সেইকাৰণে মানে আমি ভাবিলোঁ অলপ আগৰ পৰা হৈ ইয়াত যাই লওক নহ'লে দিনৰ গালি দিব ক'ব তাতে কি কৰিব আহিছা সেইকাৰণে ইয়াতে যাই লওক আমি অলপমান আগৰ পৰা আহোঁ ফুৰি আহি পেলাই কিবা খাম নেকি দোষ মানে ফুৰিব লগা জেগা নাই ইয়াতে আৰু কি ফুৰিম আৰু আমি দোকান এখন আহি খাই পেলাই আৰু ৰুমত যাই পেলাই গৰু মাংস দি ভাত খাই ভাল আৰু এই সিহঁতৰ কেইটামান লগ আছে ইয়াত যাই লওক আৰু দুটামান লগ আছে মানে ইয়াতো যাই লওক গোটেই অসম চলি মখাই গোটেই দোকান মখা ভৰ্তি কৰি থৈ দিছে আমি আহি মানে এতিয়া প্লাষ্টিক কোম্পানী এটা পালোঁ হাউচিং বৰ্ডত এইটো প্লাষ্টিক কোম্পানী এতিয়া প্লাষ্টিক পলিথিন চলিথিন যে বনায় ত্ৰিপল পলিথিন কেৰি বেগ এইটো নন ষ্টপ মানে চলিয়ে থাকে এইটো কোম্পানী এটা সোমাব পাৰ্মিশ্যন নাই না সেইকাৰণে মানে এইটো বনাব নোৱাৰি এইটো হ'ল প্লাষ্টিক কোম্পানী
আৰু এইটো মানে গেট, প্লাষ্টিক কোম্পানীৰ গেট। গেট আৰু অলপমান আগৰ পৰা আহিম, ইয়াৰ পৰা আহিম বুজ এনেকুৱা উল্টিম আৰু ভিডিঅ'টো মানে মই এইকাৰণে বনাইছোঁ যে যিবিলাক মানুহ ধৰ বাহিৰা জেগা দেখা নাই, যিবিলাক ল'ৰা ছোৱালী যাতে এইটো কাৰণে দেখাইছোঁ যে বাহিৰত পৰিস্থিতি কেনেকুৱা দেশ, সেইকাৰণে দেখালোঁ মই ভিডিঅ'টোত। এইবিলাক চাই থাকক আৰু মই দেখাম, বহুত জেগা দেখাম বাহিৰত, কেৰেলা যাম আৰু এনেকুৱা বহুত জেগা ঘূৰিম। আৰু মোৰ ভিডিঅ'বিলাক চাই থাকিব আপোনালোকে। আৰু যোনে মোক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবি নদোষ, এটা ছাবস্ক্ৰাইব কৰি যাবি চবে। শ্বেয়াৰ নকৰিলেও কথা নাই, মোক শ্বেয়াৰ নালাগে, ছাবস্ক্ৰাইবটো কৰি যাবি আৰু ভিডিঅ'বিলাক চাই যাবি। মই জেগাবিলাক দেখাই যাম, বাহিৰৰ জেগাবিলাক কেনেকুৱা, এইটো হেৰিতে মই ভিডিঅ'টো বনাইছোঁ। বাহিৰত জেগাবিলাক কেনেকুৱা আৰু আমাৰ অসমত জেগাবিলাক কেনেকুৱা, মানে সেইটোৱে দেখাইছোঁ। আমি এতিয়া তামিলনাডুত নাহোঁতে ভাবিছিলোঁ কি যে তামিলনাডু বা কেনেকুৱা, ইমান বেলেগ দেশ নেকি। এতিয়া আহি দেখা পালোঁ যে একদম ভালে নালাগে। আমি এতিয়া মানে যাম এই দোকান এখনত যাম, তাত মানে আমি এতিয়া অলপ গাখীৰ চাখীৰ কিবাকিবি এনেকৈ খাম, খাই পেলাই মানে এতিয়া মানে আমি দোকানখন পালোঁ আহি। এই দোকানখনত মানে আমি এতিয়া কিবা খাম, এখন দোকানত এতিয়া কিবা খাই পেলাই আমি বৰ্তমান ৰুমত যাম। ইচ্ছা খাওয়াত ব্যস্ত, ই একদম মুড়া লাগিছে মানে, ই একদম মুড়া লাগিছে মানে, ইয়া খাওয়াত ব্যস্ত একদম। এই মাল নাই দি তই এতিয়া মুড দেখিকে চোৱা না, তই দেখা পাইছে না আমাক? মই দেখা নাই, মই বিদ্যা কৈছোঁ ই আমাক দেখা পাই পেলাই মানে মুড দেখি চাওঁ নাই। আৰু কিবা খুৱাব লাগব। নাই ভাই, মই মাতো এইবিলাক কাঢ়িমন বটল লৈছে, মোৰে মানে ঠাণ্ডাটো খায় নহয় বুলি কয়, তোৰ নহয় বুলি কয়। আজিলৈ বাই বাই। আৰু মোৰ আৰু নেক্সট এই ধৰ্মেন্দ্ৰৰ প্ৰগ্ৰেমবোৰ যাতে চবে চাই মোৰ ভিডিঅ'ত, আৰু মই প্ৰগ্ৰেম শ্ব'বিলাক দেখাই থাকোঁ। আৰু সেই প্ৰগ্ৰেম শ্ব'বিলাক যাতে চবে চাই আৰু কণ্টেক্ট কৰিব পাৰে। তেওঁক যদি কোনোবা বিহু প্ৰগ্ৰেমত যদি বিচাৰে ধৰ্মেন্দ্ৰক, আৰু কণ্টেক্ট কৰিব পাৰে। আৰু মোৰ তাতে কণ্টেক্ট নম্বৰ দিয়া আছে এই চেনেলত, আৰু আপোনালোকে কণ্টেক্ট কৰি জনাব পাৰে যে। আৰু আজিলৈ বাই বাই, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।